আজি ভিডিঅ'টো বনাবলৈ ওলাইছোঁ শেহতীয়াকৈ সমগ্ৰ বিশ্বত মানৱ সভ্যতাৰ প্ৰতি ভাবুকি আহি পৰা কৰোনা ভাইৰাছৰ সন্ত্ৰাস সম্পৰ্কত শেহতীয়াকৈ ভাৰতবৰ্ষতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লকডাউন ঘোষণা কৰাৰ পিছত আজি 3 দিনত ভৰি দিছে। শেহতীয়াকৈ অসমত এই লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ সংগ্ৰহৰ বাবে যি গেলামালৰ দোকান শাক পাচলি বজাৰ খোলা দিয়া হৈছিলে তাত কিছু সচেতন ব্যক্তিয়েও অজ্ঞানতাৰ পৰিচয় দি যি 1 মিটাৰ দূৰত্ব ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিছিল সেই দূৰত্ব মেইনটেইন নকৰি থেপাথেপিকৈ যথেষ্ট ভিৰ সাপ্তাহিক বজাৰ বহা দি অন্য দিনাৰ দৰে ভিৰ কৰি বজাৰ সমাৰ কৰা দেখা গ'ল। আৰু শেহতীয়াকৈ অসম চৰকাৰেও সম্পূৰ্ণ মাছৰ বজাৰকে ধৰি শাক পাচলি বজাৰ বন্ধ কৰি দিছে আজিৰ পৰা। কিন্তু প্ৰশ্ন হয় এই মানুহখিনিয়ে এই যিসকল লোকে যথেষ্ট ভিৰ কৰিছে বজাৰসমূহত তেওঁলোকে আগতীয়াকৈ অসম চৰকাৰত 7 দিনৰ বাবে লকডাউন ঘোষণা কৰিছিলে তেতিয়া সেই এদিন যেন সময় পাইছিলে তেতিয়া কিয় বজাৰ কৰি নল'লে নে তেওঁলোকে আছিলা লৈ ঘৰত সোমাই থাকিব নোৱাৰি ওলাই গৈছে। আচলতে তেওঁলোকে কি বুলি ভাবিছে এই কৰোনা ভাইৰাছক। শেহতীয়াকৈ দেখা গৈছে বিশ্বৰ ৰঙা চীন খ্যাতৰ চীনত 3000তকৈ অধিক লোক মৃত্যু হৈছে বুলি তেওঁলোকৰ চীন চৰকাৰ সূত্ৰত প্ৰকাশ পাইছে যদিও বিভিন্ন মাধ্যমৰ পৰা গম পোৱা গৈছে যে চীনত প্ৰায় কৰোনা ভাইৰাছত প্ৰায় 80 লাখৰ পৰা 1 কোটি লোকৰ বৰ্তমানলৈকে মৃত্যু হৈছে। সেইটো আমাৰ প্ৰশ্ন হয় যদি চীনৰ নিচিনা ইটালীৰ নিচিনা যথেষ্ট আন্তঃচিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট উন্নত এই দেশসমূহে কৰোনা ভাইৰাছক নিয়ন্ত্ৰণ কৰিব পৰা নাই, যদি ভাৰতবৰ্ষৰ নিচিনা এখন দেশত চিকিৎসা শাখাত বহুত পিছপৰা অসমতো তাতকৈও পিছপৰা যদি কৰোনা ভাইৰাছৰ তেতিয়া কি পৰ্যায়লৈ যাব হয়তো আমাৰ জনসংখ্যা 50% মান কমি যাব হয়তো। সেয়া আমি নিজে সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব। চৰকাৰে খুব উচিত ব্যৱস্থা লৈছে লকডাউন কৰি। চৰকাৰলৈ আমাৰ ইয়াৰ পৰা বিশেষ অনুৰোধ চৰকাৰে লকডাউনৰ সময়ত সম্পূৰ্ণভাৱে আৰু 10 দিন মানলৈ যদিও আজি 3 দিন গ'ল আৰু 18 দিন আছে এই আৰু 10 দিন সম্পূৰ্ণভাৱে গেলামালৰ বজাৰ গ্ৰ'চাৰী ষ্ট'ৰ গেলামালৰ বজাৰ সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়ক। কিয়নো যোৱা 24 তাৰিখে অসম চৰকাৰে যেতিয়া লকডাউন হ'ব বুলি এসপ্তাহ ঘোষণা কৰিছিলে তেতিয়া নিশ্চয় বজাৰ কৰি লৈছিলে। যদি বজাৰ কৰা নাই সেইবিলাক কি খাই খাব। নহ'লে অসম চৰকাৰে ঘৰত অত্যাৱশ্যকীয় চাউল দাইল দিয়াৰ এটা ব্যৱস্থা কৰক, নতুবা সচেতনতাৰ অভাৱেই হওক বিভিন্ন কাৰণবশতঃ যদি কৰোনা ভাইৰাছ এতিয়া ইতিমধ্যেতো ভাৰতবৰ্ষত 800 অধিক লোক আক্ৰান্ত হ'লেই যদি হ'বলৈ হয় সম্পূৰ্ণ দেশখন মহামাৰীৰ কবলত কৰোনা নামৰ মহামাৰীৰ কবলত পৰিব। এই সচেতন হওক চৰকাৰে এই ক্ষেত্ৰত এক উচিত পদক্ষেপ লওক। চৰকাৰ কঠোৰ হওক। চৰকাৰে অত্যাৱশ্যক খাদ্য সামগ্ৰী দোকানে গৈ গ্ৰ'চাৰী দোকানত গৈ লাইন পাতি ঠেলা হেঁচাকৈ বজাৰ কৰা সুবিধা কৰাতকৈ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰক।